ৰূপসীঘাটৰ মাগৰমাৰীত জঘন্য চুৰিকাণ্ড চোৰে লুটি নিয়ে লক্ষাধিক টকাৰ সামগ্ৰী। ৰূপসীঘাট আৰক্ষী থানাৰ অন্তৰ্গত মাগৰমাৰীত নিশা সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা। নিশা এখন জুৱেলাৰী দোকানৰ পৰা তলা ভাঙি চোৰে লুটি নিয়ে নগদ ধনৰ লগতে লক্ষাধিক টকাৰ সোণ ৰূপৰ সা সামগ্ৰী। মাগৰমাৰীস্থিত ইজাহাৰুল ইছলামৰ জুৱেলাৰী দোকানত নিশা সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনাটো। যোৱা কেইটামান মাহ ধৰি এটাৰ পিছত এটা চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈ আহিছে। সন্দেহযুক্তভাৱে ড্ৰাগছ মদ জুৱা আসক্ত এচাম যুৱকে এনে কাণ্ড সংঘটিত কৰে বুলি জানিব দিয়ে। কেতিয়া বন্ধ হ'ব অঞ্চলটোত সঘনাই হোৱা চুৰিকাণ্ডৰ ঘটনা? সজাগ হ'বনে আৰক্ষী? এয়াই এতিয়া প্ৰশ্ন। মানে আমি কালি ৰাতিপুৱা 10টা বজাতে দোকান বন্ধ কৰি তালা চালা মাৰি গৈছোঁ না। যোৱাৰ পিছত আপোনাৰ 5:30 আমি গম পাইছোঁ আমাৰ দোকানত সোণাৰো দোকান হয়। গোটেইকেইটা মাল চুৰি কৰি সেই পাছফালে দৰ্জা এটা আছে, সেইটো তালা ভাঙি লৈ গৈছে। আপোনাৰ 1 লাখ টকামান মাল লৈ গৈছে। আপোনাৰ নামটো কি? ইজাহাৰুল ইছলাম। ঠাইখনৰ নাম? মাগৰমাৰী। কিমান টকা চুৰি আছে বুলি কৈছে? 1 লাখ টকা হ'ব। বস্তু বাহানিও লৈ গৈছে? হয়, সোণৰ বস্তু আছিল, আপোনাৰ ৰূপৰ বস্তু আছিল, গোটেইকেইটা লৈ গৈছে। 3-4জন মানুহৰ ওপৰত সন্দেহ আছে। আৰু কি থানাত জনাইছে? হয়, জনাইছে।